নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেললৈ আকৌ এবাৰ আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভালেই আৰু আজিৰ ভিডিঅ'টো অকণমান ব্যতিক্ৰম হ'ব আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি মোৰেই ৰচিত চুটি গল্প যিটো মই অকণমান এডিট কৰি পেলাই আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ আৰু এইটো গল্পটো মই যোৱাবাৰ লকডাউনৰ ভিতৰত লিখিছিলোঁ আৰু মই মোৰ ফেচবুক একাউণ্টত এইটো দিছিলোঁ তাৰপিছত সকলোৱে মোক ইমান বেছি উৎসাহ যোগালে তাৰপিছতো মই ভালেকেইটাও গল্প লিখিলোঁ আৰু সেইকাৰণে ভাবিছোঁ আজিৰ এই মোৰ জীৱনৰ প্ৰথম চুটি গল্প সেইটো আপোনালোকৰ ওচৰলৈ আগবঢ়াওঁ আপোনালোককো শুনাওঁ কেনে পায় আপোনালোকে জনাব মোক কমেণ্ট কৰি পেলাই তো চাই থাকক আপোনালোকে গোটেই ভিডিঅ'টো শেষলৈকে আৰু কেনেকুৱা পায় মোক জনাব কমেণ্ট কৰি পেলাই আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদিহে আপুনি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো চাই থাকক ভিডিঅ'টো চুটি গল্প হুক হঠাতে অহা বতাহজাকে ঘৰৰ খিৰিকীবোৰ কোবাই যোৱাত দময়ন্তী দেৱীয়ে দৌৰাদৌৰিকৈ আটাইকেইখনৰ খিৰিকীকেইটা লগাই দিলে ঘৰখনত এতিয়া দময়ন্তী দেৱী অকলেই থাকে যোৱা সপ্তাহত জীয়েক নয়নাৰ বিয়া হৈ গ'ল ঘৰত তেওঁলোক দুজনীয়ে প্ৰাণী আছিলে এতিয়া নয়নাৰ বিয়াৰ পিছত দময়ন্তী দেৱী অকলশৰীয়া হ'ল বাহিৰত বতাহৰ লগতে বৰষুণৰো তাণ্ডৱ বাঢ়ি আহিল কিন্তু দময়ন্তীৰ মনৰ ভিতৰখন এতিয়া সম্পূৰ্ণ ফৰকাল সুযোগ্য ল'ৰা কৃষাণুৰ হাতত ছোৱালীজনীক কটাব পাৰি আজি তেওঁৰ মনটো খুব পাতল পাতল লাগিছে গিৰিয়েক ঢুকোৱাৰ পিছত বহুত কষ্টেৰে ছোৱালীজনীক পঢ়ুৱাই শুনাই ডাঙৰ দীঘল কৰিলে তাই MA কমপ্লিট কৰি পেলাই ওচৰৰে এখন জুনিয়ৰ কলেজত সোমাইছিল আৰু তাতেই কৃষাণু একেই ডিপাৰ্টমেণ্টতে মানে পলিটিকেল ছায়েন্সতে সহকাৰী শিক্ষক ৰূপে কাম কৰি আছিলে নয়নাতকৈ 2 বছৰ আগৰেই পৰা কলেজতে সিহঁত দুয়োজনৰে চিনা পৰিচয় হৈ বন্ধুত্ব স্থাপন হ'ল আৰু সেই বন্ধুত্বই লাহে লাহে প্ৰেমলৈ ৰূপান্তৰিত হ'ল কৃষাণুৱে নয়নাক বিয়া কৰাৰ প্ৰস্তাৱ লৈ যেতিয়া দময়ন্তীৰ ওচৰলৈ গ'ল মানুহজনীয়ে যেন বৰ সকাহ পালে ছোৱালীজনীৰ বিয়াৰ চিন্তাত তেওঁৰ ৰাতি ৰাতি টোপনি নহা হৈছিলে তেনে অৱস্থাত কৃষাণুৰ নিচিনা এজন সুযোগ্য ল'ৰাই জীয়েকক বিয়া কৰাবলৈ আগবাঢ়ি অহা দেখি মনৰ পৰা যেন এটি বহুত ডাঙৰ বোজাহে আঁতৰিলে তাতে একে চহৰৰ হোৱা বাবেও মনতে সন্তুষ্টি এটা লভিলে যে জীয়েক মাজে সময়ে আহি থাকিব পাৰিব বিয়াৰ যোজা আৰম্ভ হ'ল খুব সোনকালে কৃষাণুৰ মাক দেউতাকেও নয়নাক খুব পচন্দ কৰিলে তাইৰ অমায়িক স্বভাৱটোৱে তেওঁলোককো বাৰুকৈয়ে মুহিলে 2 মাহৰ ভিতৰতেই কৃষাণু আৰু নয়নাৰ বিয়াখন হৈ গ'ল বিয়াৰ 2 দিন পিছলৈকে দময়ন্তীৰ একমাত্ৰ ভনীয়েকজনী ভায়েক ভাই বোৱাৰীক সকলো আপোন মানুহ আছিলে সকলো পৰ্ব হৈ যোৱাৰ পিছত তেওঁলোকো গ'লগৈ এতিয়া ঘৰটোত দময়ন্তী অকলশৰীয়া যদিও মনত এতিয়া তেওঁৰ অপাৰ সুখ তেওঁৰ মনৰ ভিতৰৰ সকলো শংকা ভয় অনিশ্চয়তা দুখ যেন এতিয়াহে সঁচা অৰ্থত দূৰ হ'ল গধূলিলৈ নয়না আৰু কৃষাণু এপাক অহা কথা নয়নাই ফোন কৰি জনাইছিল মাক দময়ন্তীক বতৰটো লাহে লাহে ঠিক হৈ আহিছে সিহঁত আহি পাবই আৰু চাগে দময়ন্তীয়ে ভাবি ভাবি পাকঘৰৰ ফালে খোজ ল'লে আৰু খোৱাৰ যা যোগাৰ কৰিবলৈ ধৰিলে